নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক নিশ্চয় কুশলে আছে। প্ৰতিটো সোমবাৰৰ দৰে এইবাৰো আমি আপোনালোকৰ বাবে এটি হৃদয়স্পৰ্শী প্ৰেম কাহিনী লৈ আহিছোঁ। প্ৰেম কাহিনীটো আমালৈ শ্বেয়াৰ কৰিছে তিনিচুকীয়াৰ মাইনা কাশ্যপে। তেওঁ কাহিনীটোৰ নাম দিব বিচাৰিছে আমাৰ আধৰুৱা প্ৰেম। বন্ধু বান্ধৱীসকল, আপুনি যদি চেনেলটোত নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ঘণ্টা বটনটো টিপিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহকচোন মাইনা কাশ্যপৰ আধৰুৱা প্ৰেম কাহিনী আমিও জানিব চেষ্টা কৰোঁ। তেওঁৰ নাম আছিল ৰাহুল। প্ৰথম মোৰ অনিল নামৰ ল'ৰা এজনৰ লগত চিনাকি হৈছিল। তেওঁৰ তাত ভুলতে মোৰ ফোন লাগিছিল আৰু তেতিয়াৰ পৰাই আমাৰ মাজত কথা বতৰা আৰম্ভ হ'ল। তেওঁ মোক নিজৰ ভণ্টি বনাইছিল আৰু তেনেকৈ অনিল দাদাৰ পৰা মোৰ নম্বৰটো ৰাহুলে লৈছিল। ৰাহুল অনিল দাৰ ফ্ৰেণ্ড আছিল। সেইদিনা চিলাৰায় দিব। তেওঁ মোক উইচ কৰি এটা মেছেজ দিছিল। মই নম্বৰটো চিনি পোৱা নাছিলোঁ আৰু সেইবাবে তেওঁলৈ ফোন লগালোঁ। হেল্ল', হেল্ল', কোনে কৈছে? মোৰ নাম ৰাহুল। মেছেজটো ভুলতে গ'ল, বেয়া নাপাবা। অ'কে, বাই। আকৌ দুদিন পিছত তেওঁ মোলৈ কল কৰিলে। হেল্ল', তুমি মাইনা নেকি? হেল্ল', মই মাইনাই ক'লোঁ। আপুনি কোনে কৈছে? মই ৰাহুলে ক'লোঁ। সিদিনা যে মেছেজ কৰিছিলোঁ। তুমি কোৱাচোন, কিয় ফোন কৰিলা? নাই, এনেই। কি খবৰ তোমাৰ? ফোন কৰাৰ কাৰণে বেয়া পালা নেকি? নাই, বেয়া পোৱা নাই। মোৰ ভালেই, তোমাৰ কোৱা। আৰু শুনাচোন, মোৰ নম্বৰটো তুমি কেনেকৈ পালা? অনিলৰ পৰা লৈছিলোঁ কথা পাতিবৰ বাবে। কি বুলিনো পাতিম, সেয়েহে চিলাৰায় দিৱস দিনা উইচে কৰিলোঁ। বেয়া পালা নেকি? নাই, বেয়া পোৱা নাই। তুমি কি পঢ়ি আছা? মই হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ এইবাৰ। ঠিক আছে দিয়া। এনেকৈ আমি দুয়োৰে পৰিচয় ল'লোঁ আৰু এদিন দুদিনকৈ কথা পাতি এমাহ পাৰ কৰিলোঁ। তাৰপিছত তেওঁ এদিন ফোন কৰিলে আৰু মোক ক'লে, হেল্ল', মাইনা, কি কৰি আছা? এনেই আছোঁ, তুমি? ময়ো এনেই আছোঁ। শুনাচোন, কোৱা। তোমাৰ লগত এটা ইম্পৰ্টেণ্ট কথা আছিল। কি কথা? কথাটো হ'ল, তোমাৰ লগত কথা পাতি মোৰ বহুত ভাল লাগে। তুমি কিমান দূৰ আগবাঢ়িছা, বেষ্ট ফ্ৰেণ্ড নে আন কিবা? কিনো ভাবিম মই? তোমাক মই ফ্ৰেণ্ড বুলিয়ে ভাবোঁ। মোৰচোন তোমাক বেলেগহে লাগি থাকে। তোমাক এটা কথা কওঁ, শুনা। প্লিজ বেয়া নাপাবা আৰু প্লিজ আমাৰ ফ্ৰেণ্ডশ্বিপটো ভাঙি নিদিবা। কোৱা, নাপাওঁ বেয়া। মই তোমাক ভাল পাই পেলাইছোঁ মাইনা। তুমি মোক ভাল পোৱানে? তোমাৰ লগত কথা পাতি মোৰো ভাল লাগিছে, কিন্তু মোক দুদিনমান সময় দিয়া, মই ভাবিব লাগিব। অ'কে। দুদিনমান পিছত মই তাক কল কৰিলোঁ আৰু ক'লোঁ, ময়ো তোমাক ভাল পাওঁ। আই লাভ ইউ। শুন। সঁচাকৈনে? আই লাভ ইউ টু, কলিজা। এদিন দুদিনকৈ আমাৰ প্ৰেম গভীৰ হ'বলৈ ধৰিলে আৰু তেনেকৈ 1 বছৰ পাৰ হৈ গ'ল। কিন্তু আমি দুয়োকে দেখা নাছিলোঁ। আমাৰ ৰিলেশ্যন আৰম্ভ হোৱাৰ 6 মাহ পিছত তেওঁলৈ ওচৰৰ দাদা এজনৰ পৰা মোৰ এখন ফটো চেণ্ড কৰিলোঁ আৰু তেওঁ নিজৰ ফটো এখন মোক দিছিলে। আমি দুয়োকে দেখি বহুত হেপী হ'লোঁ। মোৰ HSLC এক্সামৰ পিছত তেওঁক লগ কৰিম বুলি মই কথা দিছিলোঁ। কিন্তু হঠাৎ এদিন আমাৰ কথা মোৰ ঘৰত গম পালে আৰু তেওঁ সকলো ডিটেইলছ ল'লে। আমাৰ ঘৰৰ মানুহে তেওঁক কণ্টেক্ট কৰি মোক এৰি দিবলৈ ক'লে। মোৰ পৰা তেওঁ আঁতৰি যাবলৈ ক'লে। মই সকলো কথা গম পালোঁ আৰু তেওঁক ক'লোঁ, হেল্ল', শুন। কোৱা জান। শুন, মই তোমাক এৰি থাকিব নোৱাৰিম। শুন। ময়ো নোৱাৰোঁ মাইনা।
তুমি মোক এৰি নাযাবা। নাযাওঁ মাইনা, কেতিয়াও নাযাওঁ। তেনেদৰে আমি মনে মনে ভাল পাই গ'লো। এদিন আকৌ আমাৰ কথা ঘৰত গম পালে আৰু মই নজনাকৈ তেওঁক বহুত মাৰিলে। এইটো কথা গম পাই মই বহুত দুখ পালোঁ আৰু খঙতে বিষ খাই দিলোঁ। তাৰপিছত মই ICUত ভৰ্তি আছিলোঁ। তেওঁ মোৰ অৱস্থাৰ কথা গম পাই মোৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত ল'লে আৰু মই ICUত থাকোঁতেই তেওঁ চিম সলাই দিলে। পিছত মই বহুতবাৰ চেষ্টা কৰিও তেওঁক আৰু কণ্টেক্ট কৰিব নোৱাৰিলোঁ। কিছুমান বিশেষ কাৰণত আপোনজনক হেৰুৱাৰ বেদনাই আমাক বৰ দুৰ্বল কৰি তোলে। কিন্তু সেই বুলিয়ে জানো আমি যিকোনো সিদ্ধান্ত লৈ নিজৰ জীৱনটো ধ্বংস কৰি কিবা লাভ আছে? কিয়নো যিজন আপোনাৰ নহয় তেওঁ কেতিয়াও আপোনাৰ হ'ব নোৱাৰে। হেল্ল' ফ্ৰেণ্ডছ, আশা কৰোঁ আজিৰ ভিডিঅ'টো উপভোগ কৰি ভালেই লাগিল। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। এইখিনিতে আপোনালোকক জনাব বিচাৰোঁ যে আমাৰ লগত যদি আপোনালোকৰ প্ৰেম কাহিনী শ্বেয়াৰ কৰিব বিচাৰে তেন্তে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া হোৱাটছআপ নম্বৰৰ যোগেদি প্ৰেৰণ কৰিব পাৰে। সদায় সুখে থাকক, হাঁহি থাকক, জীৱনটো সুন্দৰ কৰি তোলক, তাৰেই কামনাৰে আজিলৈ বিদায়। ধন্যবাদ।